নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে সকলোৱে জানিছে যে ইতিমধ্যে চেঞ্চাছৰ কাম আৰম্ভ হৈছে, লোকপিয়ল 2027ৰ কাম আৰম্ভ হৈছে। মই যিখন ৰাজ্যত কৰ্ম আছোঁ সেই ৰাজ্যখনৰ ইতিমধ্যে চেঞ্চাছৰ কাম সম্পূৰ্ণ হৈছে। মই ছুপাৰভাইজাৰ হিচাপে নিজৰ কাম সম্পূৰ্ণ কৰিছোঁ আৰু অসমত এই চেঞ্চাছৰ কাম, হাউচ লিষ্টিঙৰ কাম 16 আগষ্টৰ পৰা আৰম্ভ হ'ব। যিসকল ইনুমাৰেটৰৰ ডিউটি পাব তেওঁলোকৰ সুবিধাৰ্থে মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ইনিউমাৰেশ্যনৰ কাৰণে বা ছুপাৰভিজনৰ কাৰণে এটা এপ ডাউনলোড কৰিব লাগিব। সেই এপটোৰ নাম হৈছে HLO এপ, হাউচ লিষ্টিং অপাৰেশ্যন এপ। সেই এপটো কেনেধৰণে ডাউনলোড কৰিব আৰু তাক কেনেধৰণে অপাৰেট কৰিব সেইটোৰ বিষয়ে আমি কিছু আলোচনা কৰিম। HLO এপটো ইনষ্টল কৰিবৰ কাৰণে প্ৰথম আমি গুগল প্লে ষ্ট'ৰলৈ যাব লাগিব। গুগল প্লে ষ্ট'ৰলৈ গৈ আপুনি চাৰ্চ বাৰত টাইপ কৰি দিব চেঞ্চাছ বুলি টাইপ কৰি দিয়াৰ লগে লগে ইয়াত দেখাবই চেঞ্চাছ 2027 হাউচ লিষ্ট এপ। সেইটো যদি খোলে সেইটো অৰিজিনেল এপটো খোল খাই যাব চেঞ্চাছ। তো আমি অকল চেঞ্চাছ বুলি টাইপ কৰিম। চেঞ্চাছ বুলি টাইপ কৰি দিয়াৰ লগে লগে ইয়াত দুয়োটা এপ দেখাব। চেঞ্চাছ 2027 হাউচ লিষ্ট বুলি দেখাব আৰু এটা চেঞ্চাছ 2027 হাউচ লিষ্ট ট্ৰেইনিং বুলি দেখাব। যদি হাউচ লিষ্ট ট্ৰেইনিংটো প্ৰথম আপোনালোকে ইনষ্টল কৰিব লাগিব। হাউচ লিষ্ট যিটো 2027 হাউচ লিষ্ট বুলি আছে সেইটো অৰিজিনেল এপটো হয় আৰু অৰিজিনেল এপটোৰ কালাৰটো হ'ব সুমথিৰা ৰঙৰ। সেইটো অৰিজিনেল এপ হয়। প্ৰথম আপোনালোকে হাউচ লিষ্ট ট্ৰেইনিং এপটো ইনষ্টল কৰিব লাগিব আৰু এইটো এপৰ কালাৰটো ব্লু কালাৰৰ হয়। কথাটো মনত ৰাখিব, ব্লু কালাৰৰ এপটো ট্ৰেইনিং এপ আৰু সুমথিৰা ৰঙৰ এপটো হৈছে হাউচ লিষ্টৰ অৰিজিনেল এপটো। আৰু দুয়োটা এপ একেলগে ইনষ্টল হৈ নাথাকে। এটা এপ ইনষ্টল কৰিবৰ কাৰণে আপুনি আনটো এপ আনইনষ্টল কৰিবলগীয়া হয়। দুইটা এপ একেলগে ইনষ্টল কৰিব নোৱাৰে। আইফোন বা iOSৰ কাৰণে HLO এপটো আপুনি চিধা এপ ষ্ট'ৰত গ'লে নাপায়। ইয়াত আপুনি যদি এপ ষ্ট'ৰত যদি চাৰ্চ কৰে HLO এপ বুলি যদি মাৰে তো নেদেখায়। ইয়াত আপুনি চাওক HLO এপটো ইয়াত নেদেখায়। কিবা কিবি অন্য এপ দেখাই থাকে কিন্তু HLO এপটো নেদেখায়। HLO চেঞ্চাছ বুলিও যদি মাৰি দিয়ে সিও নেদেখায়। চেঞ্চাছ 2027 হাউচ লিষ্ট এনেকৈ টাইপ কৰিলেও কোনো ৰিজাল্ট নোলায়। তো ইয়াৰ কাৰণে কি হয়, আমি ছাফাৰীত গৈ পেলাই টাইপ কৰিব লগা হয় HTTPS। আমি ছাফাৰীত গৈ এনেকৈ এই যিটো লিংক হয় এই লিংকটো আমি টাইপ কৰিব লগা হয় https://apps.apple.com এনেকৈ এটা লিংক এটা আহি যাব আপোনাৰ মোবাইলৰ যিটো ৰেজিষ্টাৰ্ড ফোন নাম্বাৰ, যিটো ফোন নাম্বাৰ আপুনি দিব ইনুমাৰেশ্যনৰ কাৰণে, যিটো ফোন নাম্বাৰ আপুনি দিব ৰেজিষ্টাৰ কৰিবৰ কাৰণে, সেই ফোন নাম্বাৰটোত মেছেজ আহি যাব। সেই মেছেজত সেই লিংকটো আহি যাব। লিংকটো চুই দিলেই হ'ল। চুই দিয়াৰ লগে লগে কি হ'ব, আপোনাৰ এনেকৈ এইটো আহি যায় চেঞ্চাছ হাউচ লিষ্ট ট্ৰেইনিঙৰ এনেকৈ এপটো আহি যায়। আপুনি ইয়াৰ পৰা এপটো আপুনি ডাউনলোড কৰি ল'ব পাৰে। যেতিয়া আপুনি অ'পেন কৰি দিয়ে তেতিয়া এইটো আহি গ'ল। ইয়াত আপুনি ডাউনলোড অপশ্যনটো ইয়াত আছে, ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া হাউচ লিষ্ট ট্ৰেইনিং, এইটো ট্ৰেইনিং বুলি আহিছে। ট্ৰেইনিং এপটো আপুনি এটা কথা মনত ৰাখিব, ট্ৰেইনিং এপটো হৈছে নীলা আৰু যিটো আমাৰ অৰিজিনেল এপ সেইটো হৈছে সুমথিৰা ৰঙৰ। এইটো ইয়াৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰিব। এই এপটো ইনষ্টল কৰি লোৱাৰ পিছতো আচলতে আপোনালোকে একো কৰিব নোৱাৰে যেতিয়ালৈকে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰলৈ মেছেজ নাহে। জিলা প্ৰশাসনৰ ফালৰ পৰা আপোনাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ, যিটো মোবাইল নম্বৰ তেওঁলোকে ৰেজিষ্টাৰ কৰিব, সেই ৰেজিষ্টাৰ্ড মোবাইল নম্বৰলৈ এনেকুৱা কিছুমান মেছেজ আহিব। প্ৰথম এটা মেছেজ আহিব, ইয়াত এটা মেছেজ আহিব, ধৰি লওক এনেকৈ লিখা থাকিব আপোনাৰ একাউণ্টটো CMMS ৱেব পৰ্টেলত ৰেজিষ্টাৰ কৰা হৈ গৈছে। আপোনাৰ যিটো ডিউটিৰ কাৰণে ৰেজিষ্টাৰ কৰিছে সেই ডিউটিটোৰ নাম লিখিব। যেনেকৈ মই ৰুৰেল চাৰ্জ ছুপাৰভাইজাৰৰ কাৰণে মোক ৰেজিষ্টাৰ কৰা হৈছিল, গতিকে মোক এনেকৈ লিখা হৈছে ৰুৰেল চাৰ্জ ছুপাৰভাইজাৰ বুলি। তাত আপোনাৰ এটা লগইন ID দিব, এটা পাছৱৰ্ড দিব। ঠিক কিছুদিনৰ পিছত পুনৰ আৰু এটা মেছেজ আহিব, সেই একেধৰণেই লিখা থাকিব ইউ আৰ নমিনেটেড এজ এ ট্ৰেইনি। এতিয়া ট্ৰেইনিঙৰ তাৰিখ দিব আপোনাক, কি বাৰত, কি তাৰিখত, কিমান সময়ত, ক'ত হ'ব আপোনাৰ ট্ৰেইনিং, সেই ট্ৰেইনিং দিব। আৰু সেই ট্ৰেইনিঙৰ তাৰিখটো দিয়াৰ পিছতে আপোনালৈ পুনৰ একেধৰণে আহিব, একেধৰণে আপোনাৰ নামটো CMMS ৱেব পৰ্টেলত ৰেজিষ্টাৰ কৰা হ'ল বুলি আকৌ এটা লগইন ID আহিব আৰু এটা পাছৱৰ্ড আহিব। এতিয়া আপোনালোকে চাব যে এই দুইটা লগইন ID একেই কিন্তু পাছৱৰ্ড দুটা বেলেগ বেলেগ। আচলতে কি হয়, লগইন ID দুটা একেই থাকে,
পাছৱৰ্ড দুটা এই কাৰণেই বেলেগ বেলেগ হয়, আচলতে সেই দুটা বেলেগ বেলেগ এপৰ কাৰণে লগইন আইডি আৰু পাছৱৰ্ড হয়। এটা যিটো প্ৰথম মেছেজ আহে সাধাৰণতে সেই মেছেজটো হয় আপোনাৰ অৰিজিনেল যিটো অৰিজিনেল এপ হয়, HLO এপ যিটো অৰিজিনেল এপ, সেই এপটোৰ কাৰণে এটা লগইন আইডি পাছৱৰ্ড বনে আৰু এটা ট্ৰেইনিং এপটোৰ কাৰণে বনে। গতিকে দুইটা বেলেগ বেলেগ এপৰ কাৰণে দুটা বেলেগ বেলেগ লগইন আইডি আৰু পাছৱৰ্ড বনে। সেই দুটা কোনটো এপৰ কাৰণে কোনটো লগইন আইডি বা কোনটো পাছৱৰ্ড সেইটো একমাত্ৰ আপোনাক ট্ৰেইনিঙৰ সময়তহে কোৱা হ'ব আৰু আপুনি ট্ৰেইনিঙৰ সময়তহে সেইকেইটাৰ ব্যৱহাৰ কৰিব পাৰিব। গতিকে যেতিয়ালৈকে আপোনাক ট্ৰেইনিঙৰ কাৰণে নামাতে তেতিয়ালৈকে আপুনি এপটো ইনষ্টল কৰি ৰাখিও কোনো লাভ নাই। যেতিয়া আপোনাক ট্ৰেইনিঙলৈ মাতিব তেতিয়া আপুনি এপটো ইনষ্টল কৰিব আৰু ট্ৰেইনিঙৰ সময়ত আপোনাক ক'ব কোনটো আইডি ক'ত ব্যৱহাৰ কৰিব লাগে, অৰিজিনেল এপত কোনটো আইডি ব্যৱহাৰ কৰিব লাগিব আৰু যিটো আমাৰ ট্ৰেইনিং এপ সেইটোত কোনটো আইডি ব্যৱহাৰ কৰিব লাগিব। মই আপোনালোকক আচলতে ক'বলগীয়া কথা এইটোৱেই যে যিহেতু আপোনালোকক ক'বই ট্ৰেইনিঙৰ সময়ত কোনটো আইডি ক'ত ব্যৱহাৰ কৰিব লাগে, কিন্তু কেতিয়াবা কি হয় সাধাৰণতে একেটা ফোন নাম্বাৰতে আপোনাৰ একেটা ফোন নাম্বাৰৰ এগেইনষ্টতে দুইটা এপৰ কাৰণে লগইন আইডি ক্ৰিয়েট কৰি দিয়া হয়। প্ৰথম যিটো লগইন আইডি ক্ৰিয়েট হ'ব সাধাৰণতে সেইটো অৰিজিনেল এপটোৰ কাৰণে ক্ৰিয়েট হয়। তাৰ পিছৰ যিটো আইডি ক্ৰিয়েট হয় সেইটো আপোনাৰ ট্ৰেইনিং এপটোৰ কাৰণে ক্ৰিয়েট হয়। একেটা ফোন নাম্বাৰতে যেতিয়া দুটা লগইন আইডি ক্ৰিয়েট হয় তেতিয়া কি হয়, আপুনি যেতিয়া ট্ৰেইনিং এপটো খোলে, ট্ৰেইনিং এপটোত যেতিয়া আপুনি লগইন কৰিব চেষ্টা কৰে তেতিয়া আপোনাৰ এনেকৈ দেখায় ইনভেলিড ক্ৰেডেঞ্চিয়েল বুলি। যদি এনেকুৱা প্ৰব্লেম আপোনাৰ বাৰে বাৰে হৈ থাকে তেতিয়াহ'লে আপুনি কি কৰিব, তাৰ ছাৰ্ভাৰ অপাৰেটৰজনক ক'ব যে আপুনি মোৰ ফোন নাম্বাৰটো বদলি কৰি দিয়ক। আপুনি এটা বেলেগ ফোন নাম্বাৰ দি পেলাই ট্ৰেইনিং এপটোৰ কাৰণে লগইন আইডিটো বনাবলৈ ক'ব। যিটো ফোন নাম্বাৰ দি অৰিজিনেল এপটোৰ কাৰণে লগইন আইডি বনোৱা হৈছে সেই একেটা ফোন নাম্বাৰ দিলে কেতিয়াবা ট্ৰেইনিং এপটোৱে ছাপোৰ্ট নকৰে। গতিকে ট্ৰেইনিং এপটোৰ লগইন আইডি বনাবৰ কাৰণে বেলেগ ফোন নাম্বাৰ দিবলগীয়া হয়। গতিকে বেলেগ ফোন নাম্বাৰ ব্যৱহাৰ কৰি আপুনি লগইন আইডি বনোৱাই ল'ব, তেতিয়া লগে লগে আপোনাৰ ট্ৰেইনিং এপটো খোল খাই যাব। অনাগত ভিডিঅ'সমূহত মই HLO এপ সম্পৰ্কে আৰু কথা আলোচনা কৰিম। চেঞ্চাছৰ সময়ত দৰকাৰ হোৱা কিছুমান কনচেপ্টৰ বিষয়ে, কিছুমান ধাৰণাৰ বিষয়ে আলোচনা কৰিম আৰু লগতে মই ব্যক্তিগতভাৱে সন্মুখীন হোৱা কিছুমান সমস্যা আৰু সেই সমস্যাসমূহৰ সমাধান কেনেকৈ কৰা হয় এই বিষয়েও আলোচনা কৰিম। এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে মোক ফ'ল' কৰক, ছাবস্ক্ৰাইব কৰক আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিয়ক। লগতে আপোনালোকৰ যদি কিবা কথা জানিব লগা আছে বা কিবা কথা মোৰ যদি কিবা ভুল হৈছে তাক শুধৰাব লগা আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ।